নেতা জিন্দাবাদ 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 অসম সাঁওতাল উন্নয়ন নেতা জিন্দাবাদ 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 অসম সাঁওতাল উন্নয়ন নেতা জিন্দাবাদ 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 এছু আঞ্চলিক সমিতিৰ তেলেঙ্গানা আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ মাজত উপস্থিত থকা সাঁওতাল তথা স্থানীয় ৰাইজ আজি আমাৰ ষষ্ঠ সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশনৰ আমাৰ এক মুখ্য কাৰ্যসূচী পতাকা উত্তোলন আমি যোৱা 2019 বৰ্ষত দায়িত্ব লৈছিলোঁ আৰু এতিয়া আমাৰ দায়িত্ব 3 বছৰীয়া কাৰ্যকাল শেষ হ'ল আৰু কাৰ্যকালৰ শেষত আমি অধিৱেশন অনুষ্ঠিত কৰিছোঁ। এই অধিৱেশনতে আমাৰ গত কাৰ্যকালৰ সকলো কথা আমি পুংখানুপুংখভাৱে বিশ্লেষণ কৰিম আৰু আমি আমাৰ এই কাৰ্যসূচী সফলভাৱে ৰূপায়িত হোৱাৰ বাবে আমি পতাকা উত্তোলন কৰিবলৈ লৈছোঁ। আৰু এই পতাকাখনৰ আপোনাৰ মাজতে দেখিছে এটা মোহৰ। এই মোহৰটোত আমাৰ 3টা থান সদৃশ আমাৰ সাঁওতালসকলৰ যি উপাসনাস্থলী তাত 3টা থান থাকে, সেই থানৰ আকৃতিৰ এটা চিম্বল দেখিছে আৰু তাৰ মাজতে আছে এখন ধনু আকৃতিৰ সাঁওতালসকলৰ এক প্ৰতীক। এই ধনু আছে আৰু ধনুৰ ওপৰতে সদৌ অসম সাঁওতাল উন্নয়ন সন্থা লিখা আছে আৰু আমি যাক উপাসনা কৰোঁ জাহাৰ মাৰাং গুৰু সেয়া তাত লিখা আছে। আৰু গোটেই পতাকাখন বগাটোৱে আমাৰ শান্তি ভাতৃত্ববোধ বুজাইছে। সাঁওতাল সন্থাৰ বিষয়ববীয়া সভাপতি সম্পাদক চেলেংহাট আঞ্চলিক সাঁওতাল সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়া আৰু স্থানীয় যিবিলাক বিষয়ববীয়া আছে আৰু চেলেং ইটাখোলা অঞ্চলৰ সমূহ ৰাইজ এই অনুষ্ঠানৰ লগত জড়িত সকলো বিষয়ববীয়াকে মই মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। এই যে বাহা উৎসৱ আৰু ষষ্ঠ ত্ৰিবাৰ্ষিক সাঁওতাল সন্থাৰ যি অধিৱেশন, এই অধিৱেশনৰ লগত সংগতি ৰাখি যি পতাকা উত্তোলন কৰিবলৈ মোক দায়িত্ব দিলে আমাৰ দেৱজিৎ হাজদা ডাঙৰীয়াই পতাকা সম্পৰ্কে কিছু কথা ক'লে। মই যিখন পতাকা উত্তোলন কৰিলোঁ এই পতাকাখনৰ প্ৰায় একেই, কিন্তু ইয়াৰ ৰংটো সেউজীয়া আৰু এখন গামোচা উত্তোলন কৰিলোঁ। সেউজীয়া ৰঙৰ অৰ্থ হৈছে শস্যৰ চামলা। এই যিটো বাহা উৎসৱ, এই বাহা উৎসৱ শস্যৰ লগত জড়িত, বসন্ত উৎসৱৰ লগত জড়িত আৰু এই বাহা উৎসৱ ফাগুন মাহৰ শুক্লা পঞ্চমী তিথিত মাৰাং গুৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়। সাঁওতালীসকল সাধাৰণতে চিকাৰজীৱী আছিল। তেওঁলোকে চিকাৰ কৰিবলৈ গৈ হঠাৎ এদিন হাবিৰ মাজত প্ৰকাণ্ড জুইপিণ্ড এটি দেখিবলৈ পায় আৰু তেওঁলোকে সেই সময়ত হাতত থকা ধনুকাৰ আৰু যি অস্ত্ৰ শস্ত্ৰ আছিল সেই ত্যাগ কৰি এই মাৰাং গুৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। নিজৰ উত্তৰ কামনা কৰি তেওঁলোকে এই শুক্লা পঞ্চমী তিথিত প্ৰাৰ্থনা জনাইছে আৰু ইয়াকে আমি বাহা উৎসৱ হিচাপে প্ৰতি বছৰে পালন কৰি আহিছোঁ। গতিকে এই বাহা উৎসৱৰ যি পৰম্পৰা, এই পৰম্পৰা আগলৈ লক্ষ্য কৰি আমি আমাৰ যি খেতিৰ লগত জড়িত যি উদ্দেশ্য সফল কৰিবলৈ মই আজি এই পতাকা উত্তোলন কৰিলোঁ। এই পতাকাই যাতে আমাৰ এই দুদিনীয়া কাৰ্যসূচীৰ সকলো অনুষ্ঠান
সুকলমে পালন কৰিব বুলি আশা ৰাখি মোৰ চমু বক্তব্য এইখিনিতে সামৰণি মাৰিলোঁ।